হাই হেল্ল' নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইবোৰ দেখিছে ন অৰ্ডাৰ গোটেই একেবাৰে অৰ্ডাৰ এইবিলাক অৰ্ডাৰ হৈছে এখন স্কুলৰ পৰা দিয়া হৈছিল ডান্সৰ কাৰণে মানে সৰু ছোৱালীৰ কি কয় ডান্স প্ৰগ্ৰাম আছিলে সেইটো কাৰণে এখন স্কুলৰ এটা টিম এনেকৈ মোক মানে আমাক কাপোৰৰ অৰ্ডাৰ কৰিছিলে মানে ড্ৰেছৰ। জীৱনত প্ৰথমবাৰৰ বাবে ইমান সোপা অৰ্ডাৰ লৈ পাইছোঁ আৰু মানে বহুত ভয়ো লাগিছিলে কিজানি টাইম মতে দিব নোৱাৰিলে বহুত এটা ডাঙৰ ৰিস্কৰ কথা হৈ যাব, কাৰণ আমাক বহুত মানে বিশ্বাসত দিছে যে মানে এইবিলাক মানে সময়ত কি কয় যাতে বস্তুটো পোৱা যায়। আৰু কৈছোঁ নহয় মোৰ গোটেই ৰুম অৱস্থা চাওকচোন, এনেকৈ বেলেগ এটা ৰুমত মই গোটেই মানে তলে ওপৰে বিচনাই সকলোতে অকল কাপোৰ কি ক'ম মানে থ'বলৈ জেগা নোহোৱা হৈ গৈছিলে। আনকি মোৰ ৰুমটো চাফা কৰিবলৈও মই টাইম পোৱা নাছিলোঁ, ইমানেই বেছি মানে টাইম লাগিছিলে। আৰু ৰাতি 1টা 2টা কেতিয়াবাতো 3টা ৰাতিপুৱা 4টা বাজি যায়গৈ তেনেকুৱাকৈ মানে চিলাব লগা হ'ল, কাৰণ সময় বহুত কম আছিলে। আৰু কি কয় কমেও আমি 44 জনীৰ ড্ৰেছ এনেকৈ বেলেগ ড্ৰেছ আৰু কি কয় বেলেগ ডিজাইনৰ চিলাব লগা হ'ল। মই ভাবিছিলোঁ ধুনীয়াকৈ চিলোৱা মানে ভিডিঅ' কৰিম বুলি আৰু আপোনালোকক ভালকৈ দেখুৱাম বুলি, কিন্তু দেখুৱাবলৈ মই সময় নাপালোঁ। এয়া আছে ৰাতি, আপুনি বিশ্বাস নকৰিব 2টা বাজিছে আৰু মই ৰাতি চবেই শুই আছে আৰু কি কয় মই এইফালে ৰাতি এনেকৈ বহি অকলে মানে কামটো কেনেকৈ সম্পূৰ্ণ হওক সেইটোও ভাবি আছোঁ। আৰু এইফালে আধাখিনি ড্ৰেছ মোৰ কমপ্লিট হৈ গ'ল আৰু এইফালে সকলোখিনিকে ভাগকৈ জাপিব লগা হৈছে, কাৰণ ইমান ষ্টুডেণ্ট বিচাৰি পাব টান হ'ব। সেইটো কাৰণে এনেকৈ আমি জাপি আৰু তাতে নাম এটা লিখি কাগজত ধুনীয়াকৈ কাৰ কোনযোৰ হয় তেনেকৈ পেকিং কৰিব লগা হৈছে। পেকিং কৰোঁতে তাৰমানে আমাৰ বহুতখিনি টাইম লাগি গৈছে। আৰু কৈছোঁ নহয় এইকেইদিন আমাৰ মানে একেবাৰে টাইম টেবুল নোহোৱা হৈ গৈছে জানেনে। ৰাতিপুৱা গধূলি মুঠতে একদম একাকাৰ কৰি চিলাব লগা হ'ল গোটেইখিনি কাপোৰ। তাৰপিছত গৈ আমাৰ 11 দিনত ইমানখিনি কাপোৰ কমপ্লিট হৈছে আৰু বজাৰো কৰি থাকিব লগা হৈছে মাজে এইটো নাথাকে সিটো নাথাকে, আকৌ প্ৰয়োজন হয় আকৌ আনিব লগা হয়। আৰু এইফালে চাওক ইমানখিনি কাপোৰ জাপিলোঁ, তাৰপিছত আৰু এইখিনি জাপিবলৈ আছে এইবিলাক। আৰু এইফালে মোৰ জাপি মেলি ক্লিয়াৰ হৈ গ'ল, এইখিনি ৰাতিপুৱা ক্লিয়াৰ হৈছে। ৰাতি জাপি ৰাতিপুৱালৈকে জাপি মেলি এয়া গোটেইখিনি আমি ক্লিয়াৰ কৰিলোঁ। আৰু এটা কালাৰ ড্ৰেছ নহয়, 3টা কালাৰ ড্ৰেছ, আৰু বহুতখিনি মানে ভালো লাগিছে যে ইমান কম সময়ত আমি এনেকৈ অৰ্ডাৰটো ল'ব পাৰি কমপ্লিট কৰি দিব পাৰিলোঁ। আৰু এইফালে আমি ওলালোঁ যাবলৈ, আৰু এইফালে মই লগৰজনীক নিবলৈ আহিলোঁ, তাইও মোক বহুতখিনি হেল্প কৰি দিলে। আমি দুজনীয়ে মিলি ইমানখিনি যে কৰিব পাৰিলোঁ সেইটোৱে বহুত। এয়া বেগ লৈ আমি গৈ আছোঁ। আৰু এইফালে ফাইনেলি কমপ্লিট হৈ এইফালে লৈ আহিলোঁ, আৰু তেওঁলোকে ইমান ধুনীয়াকৈ পিন্ধি মেলি এইফালে ডান্স প্ৰেক্টিচ আছিলে আজি। সিহঁতৰ পিছদিনাখনৰ পৰা মানে ডান্স শ্ব' আছিলে, তো আজি প্ৰেক্টিচৰ কাৰণে এইখিনি আগতীয়াকৈ দিব লগা হ'ল। বহুত বেছি ধুনীয়া লাগিছে। আৰু যিসকলে গম পায়েই যে এযোৰ কাপোৰ চিলাবলৈ ড্ৰেছ এটা চিলাবলৈ কিমানখিনি সময়ৰ প্ৰয়োজন, আৰু চব মানে একেবাৰে সৰু বস্তু এটাও এনেকৈ মিলাব লগা হয় পাৰফেক্টলি, নহ'লে অকণমান যদি মিলোৱা গণ্ডগোল হৈ যায় তেনেহ'লে ড্ৰেছটো বেয়া হৈ যায়। এইফালেতো কেনেকুৱা লাগিছে জনাব আপোনালোকেতো। মই মানে আজি বহুত বেছি হেপ্পী।